Hello guys, welcome back to my YouTube channel. So guys, মই এতিয়া আছো গোৱালপাৰা মহাবিদ্যালয়ত আপোনালোকে দেখা পাই আছে ৰব ভালকে দেখি দি আছে সব গাইস এইখনে আমাৰ গোৱালপাৰা মহাবিদ্যালয় আয়া এইখন পাৰ্ক হয় ইয়া কি সুন্দৰকে কি ধুনীয়াকে পাৰ্কখন বনাইছে চাওক আৰু এইখন কমাৰ্চ ৰুম আৰু ইয়াত মই এক্সাম দিব আহিছো আৰু এতিয়া অকমান বাহিৰত আহিছো আৰু এক্সাম মোৰ নহয় তথাপিও মই আহি ইয়াত এনজয় কৰি আছো আৰু বহুত দিন পিছত মই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত আহিছো বহুত ভাল লাগি আছে আৰু এইখন কলেজত মই পঢ়িছো বহুত ভাল লাগিছে আজি আহি কেনে আৰু আগৰ কথাবোৰ বহুত মন পৰি আছে বহুত মানে নক'ব আৰু আপোনালোকক মই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ পৰিৱেশটো দেখুৱাই দি আছো ক'ত কি আছে তো আৰু গাইস এক্সাম মোৰ নহয় মোৰ ফ্ৰেণ্ডৰ সো তাইৰ লগতে মই আহিছো আৰু গাইস মই এতিয়া ৰুমৰ ভিতৰত আহিছো 21 নম্বৰ হলত আৰু আপোনালোকক আমাৰ হলৰ ৰুমটো অকণমান দেখুৱাই দি আছো চাব কেনেকুৱা পৰিৱেশ আৰু ইয়াত এক্সাম দি আছে চবে চাওক দেখা পাই আছে আৰু আপোনালোকে যে দেখা পাইছে এই বিল্ডিংখন নিউ বিল্ডিং নিউকে বনাইছে আৰু ইয়াতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বিএ সব ক্লাছ ইয়াতে হয় কাম চলি আছে ৰুমবিলাক ঠিক কৰি আছে আৰু বনাই আছে ভালকে গাইস এতিয়া মই ৰুমত আছো য'ত প্ৰগ্ৰামবিলাক হয় সো সকলোখিনি প্ৰগ্ৰাম ইয়াতে পাতে সো আপোনালোক দেখুৱাই দি আছো চাব এইটোৱে এইখন আমাৰ প্ৰগ্ৰাম পাতে ইয়াত সকলোখিনি যিমান প্ৰগ্ৰাম হয় সব ইয়াতে আৰু গাইস এতিয়া মই আছো বাহিৰত আৰু আপোনালোকে যে এইখন দেখা পাই আছে এইখন গাৰ্লছ হোষ্টেল হয় চাওক আৰু হোষ্টেলৰ ওচৰতে কমাৰ্চ ৰুম সব দেখা পাই আছে আপোনালোকে আৰু ইয়া আমাৰ ঋষভ কি খবৰ খবৰ ভালে এক্সাম দিলো আৰু ঋষভ এক্সাম দিব আহিছে তো এক্সাম কেনেকা হ'ল ঋষভ ভালে হ'ল একদম ফালি দিছা একদম মানে নকবি আৰু একদম মানে ক'বই নহয় এনেকা মানে একদম ভালে ঋষভৰ এক্সাম ভাল হৈছে নিশ্চয় ভালে হ'ব আৰু আশা কৰোঁ দোৱা কৰোঁ যাতে ভালে হয় আশীৰ্বাদো দিলোঁ আৰু গাইছ আপোনালোকক পাৰ্কখন দেখি দি আছোঁ আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত চাব আৰু গাইছ এইখন আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ অফিচ ৰুম আৰু আপোনালোকৰ যদি কিবা কাম থাকে এই অফিচত আহিব চাওক গাইছ আৰু আজি মই অহাৰ কাৰণ এটাই যে মোৰ ফ্ৰেণ্ডৰ এক্সাম হৈ আছে কম্পিউটাৰ কলেজৰ এক্সাম চ' আহিছোঁ আৰু কলেজখন বন্ধ আছে আজি আৰু গাইছ মই এতিয়া আহি কেনে আমাৰ লাইব্ৰেৰীত আহি এইখনে আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ লাইব্ৰেৰী হয় আৰু ইয়াত বন্ধ আছে গাইছ এইখন যে দেখা পাই আছে ইয়াতে নটিচ কিবা এক্সাম হ'লে সকলোখিনি নটিচ ইয়াতে মাৰি থয় আৰু আপোনালোকে চালে গম পাব ইয়াৰে এক্সাম কেতিয়া হয় সকলোখিনি বস্তু ইয়াতে সুন্দৰভাৱে লগাই থয় আপোনালোকে চালে গম পাব গাইছ মই আহি কিনে আমাৰ নিউ বিল্ডিং পাই গ'লোঁ আৰু আপোনালোকক আমাৰ নিউ বিল্ডিংখন সকলোখিনি বস্তু দেখি দি আছোঁ চাব আৰু এইখনে হ'ল আমাৰ নিউ বিল্ডিং একদম নিউকৈ বনাইছে চাওক না কি ধুনীয়া আৰু গাইছ এইখন চাওক কি ধুনীয়াকৈ এখন গোলাকাৰ পৃথিৱীখন এইখন বনাই ৰাখিছে চাওক কি ধুনীয়াকৈ বনাইছে ৱাও নাইচ আৰু ওপৰত চাওক না গাইছ ফেচবুক টুইটাৰ ইউটিউব সকলোখিনি বস্তু ইয়াতে কি সুন্দৰভাৱে লগাই ৰাখিছে আৰু ইয়াৰ গাইছ আহি কেনে মই ছায়েন্সৰ ৰুমৰ পিনে আহি পালোঁ আৰু ছায়েন্সৰ যিমান ক্লাছ আছে চব এই ৰুমবিলাকত হয় চাওক আৰু ইয়াত গাড়ী পাৰ্কিং বাইক পাৰ্কিং আৰু লগতে এইটো বইজ কমন ৰুম আৰু গাইছ ইয়াত বাস্কেটবল খেলা হয় তো আপোনালোকে যদি বাস্কেটবল খেলিব খোজে তো ইয়াত আহিব আৰু তামাম খেলিব আৰু এনজয় কৰিব আৰু এতিয়া মই বাহিৰত যাম ঋষভৰ হৈ আছে দেখা পাই আছে আপোনালোকে আৰু আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত কি নাই চব আছে গাইছ কি লাগে আপোনালোকক চব আছে চব ৱাও চাওক না গাইছ কি সুন্দৰ পৰিৱেশ ভিউ চাওক গাইছ কিমান ধুনীয়া লাগি আছে আৰু এইখন আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰ ইয়াতে বস্ত্ৰ মেলা আহিছে চ' নাযাওঁ আৰু এতিয়া মই বাহিৰত গৈ আছোঁ ওলাই দেখা পাই আছে আপোনালোকে এইটো মাজাৰ হয় আমাৰ আৰু এইখনে আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ গেটখন কি ধুনীয়াকৈ বনাইছে চাওক না গাইছ মই এতিয়া বাহিৰত ওলাই আহিছোঁ আপোনালোকে দেখা পাই আছে গোৱালপাৰা মহাবিদ্যালয়ৰ বাহিৰত এইখন আমাৰ গেট হয় গোৱালপাৰা মহাবিদ্যালয়ৰ আৰু আপোনালোকৰ ভিডিঅ'টো চালে সকলোখিনি বস্তু দেখা পাব কি সুন্দৰভাৱে বনাইছে আপোনালোকে নিশ্চয় চাব আৰু ভাল পাব নিশ্চয় আশা কৰোঁ আৰু গাইছ এতিয়া মই যাম দোকানত বহুত কাম আছে আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই শেষ কৰিলোঁ গাইছ বাই বাই আৰু যোৱাৰ আগত আপোনালোকক আমাৰ মাজাৰখন দেখি চাওক লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাপোৰ্ট কৰি থাকিব ত' গাইছ বাই বাই